গুড মৰ্নিং দেহা উঠিলা আজি অকণ সোনকালে উঠিবলগীয়া হ'ল হয় নাই শুন কি ক'ব উপায় নাই এই ওপৰ চিলিংখনত সদায় মানে প্ৰায় মেকুৰীয়ে নিগনি মাৰি আনি ইয়াত তুলি থৈ দিয়ে একদম গোন্ধত থাকিব নোৱাৰা হয় কিন্তু এতিয়া ওপৰলৈ উঠি গ'ল এই উঠোঁতে ঘটং মটং কওঁতে আমাৰ আইগৰাকী সাৰ পাই গ'ল কলিজা কি কৰিছা তুমি গুড মৰ্নিং বুলি কৈ দিয়া শুন আমাৰ দেহাই যিটো পিঠা খায় উখোৱা চাউলৰ পিঠা সেইটো শেষ হ'ব হৈছে সেইটো কাৰণে ভাবিছোঁ আজি উখোৱা চাউল তিয়াই থৈ দিম এইখিনি 1 কেজিমান হয় ওচৰৰ বাইদেউ এজনীৰ পৰা লৈছিলোঁ কাৰণ আমাৰ ঘৰততো উখোৱা চাউল নাপায় এইখিনি ঘৰুৱা উখোৱা চাউল হয় এইখিনি আজি তিয়াই পিনে মেচিনত খুন্দিবলৈ পঠিয়াই দিব লাগিব কাৰণ ঘৰৰ ওচৰত ঢেঁকীও নাই খুন্দিবলৈ যাবলৈ টাইমো নাই সেইটো কাৰণে সোনটোকে পঠিয়াই দিব লাগিব এইখিনি আগে তিয়াই থৈ দিওঁ 2 ঘণ্টামান তাৰপিছত অলপ দেৰি টুকি থৈ দিম তো এইফালে বনাই আছোঁ পাপাৰ কাৰণে চাহ পাপালে চাহ বনাইছোঁ এতিয়া বিচাৰি ফুৰিছোঁ তোৰ পাছফালে ছাগলী গঁৰাল চফা কৰি আছে এইফালে পাছফালে দি থৈ যাওঁ আমাৰ দেহাক খুৱাই মেলি লৈ গা পা ধুৱাই অলপ দেৰি শুৱাই দিছোঁ মই আকৌ লগত নহ'লে তাই বেছি দেৰি নহয় ডাঙৰকৈ চিঞৰিবও পোৱা নাই তাইক অকণমান দেৰি শুই লওক মই পটাপট কামখিনি কৰি লওঁ এইফালে সোণটোৰ কাৰণে মায়ে গাখীৰ দি থৈ গৈছিলে গৰম কৰি এইখিনি খাই লওঁ স্কুললৈ যাবলৈ ওলাই আছোঁ আৰু স্কুললৈ যাবলৈ ওলায়ো মানে কাম শেষ নাই হোৱা ইফালে সিটো কৰিছোঁ যক সেইখিনি মই বাই বাই মানে চবকে বনাই মেলি ভাত পানী খুৱাই নিজেও খাই মেলি আকৌ বাচন চাচন ধুই মেলি গৈছে তোমালোকৰ বোলে টাইম নহ'ব দুইজনী বোলে কেতিয়া কৰিবা বোলে তেওঁ খুৱাই মেলি আকৌ বাচন চাচন ধুব নালাগে বুলি ক'লোঁ আকৌ তেওঁ কৰি মেলিয়ে গৈছে মানে কি হয় যদি মই ভাতটো বাঢ়ি নিদিওঁ নহয় আপোনাৰ 2টা 1টা কি বাজিব মানে ঠিক নাই সিহঁতি আহি পেলাই স্কুলৰ পৰা আহিও কেতিয়াবা ভাত খালে সময়ে পোৱা নাই বুলি কয় সেইকাৰণে দুইজনীকে খুৱাই লৈছোঁ এটা বস্তু দেখাম হা আপোনালোকক এতিয়া পিছে কথা কৈ দিছোঁ যে তাই ঘূৰি দিছে কিন্তু নিজৰ মতে লাগি আছে মই মাজে মাজে মন কৰিছোঁ চক মই ধৰি দিয়া নাই তাই ভালকৈ বহিব পৰা নাই কিন্তু তাই থিয় হৈছে চক ধুনীয়াকৈ থিয় হৈছে নিজে ধৰি পেলাই নিজে উঠিছে কিন্তু মোৰ ভয় লাগে মানে ৰুটি খাই পৰোঁতে মুখখন ইয়াত লাগিব বুলি সেইটো কাৰণে মই তাইক এনেকৈ ধৰি থাকোঁ তাইৰ মানে এতিয়া খোজকাঢ়িব হোৱা নাই আৰু 2 দিনমান বাকী আছে কিন্তু ভালকৈ বগাব পৰা নাই ভালকৈ ধৰক মানে টাইলছত দিলে যাব নাজানে বা বহাই দিলে মানে বহিটো থাকে কিন্তু ইফালে সিফালে লুটি খাই পৰে কিন্তু ইয়াত ধৰি পেলাই তাই নিজে নিজে থিয় হৈ থাকে মই আহি পেলাই মাজে মাজে দেখোঁহি তো সেইকাৰণে এইডোখৰত আমি এনেকৈ বগা টেপ এটা মাৰি দিলোঁ এইটো যিহেতু গ্লাছ আছে গতিকে গ্লাছত তাই কাটিব পাৰে বহুত টানকৈ ধৰে সেইটো কাৰণে এইখিনিত মুনুৱে এইটো কাগজৰ টেপ পাই যে কাগজৰ মানে টেপ মাৰি দিলে এনেকৈ কৰি পেলাই এইফালে এইখিনিত ধৰক তাইক হাততো নাকাটে আৰু দুখ নাপায় খালি মোৰ এটাই ভয় লাগে চক আকৌ থিয় হ'ল দেখিলেনে ধুনীয়াকৈ নিজে ধৰি পেলাই থিয় হৈ আছে মোৰ খালি ভয় এটাই লাগে মানে এনেকৈ কৰি থাকোঁতে ইয়াত মুখখন দি পেলাই পৰিব নি ভয় লাগে সেইকাৰণে মই বেছি থিয় হ'বলৈ নিদিওঁ বা থিয় হ'লে মই ধৰি থাকোঁ বাকী আমাৰ কণমানি থিয় হ'ব পৰা হৈ গ'লে নে দৈন হয়নে আপোনালোকৰ যাৰ যাৰ সৰু ল'ৰা ছোৱালী ঘৰত আছে তেওঁলোকে কিমান সময় থিয় হৈছে আপুনি এবাৰ মানে আপোনালোকে এবাৰ কৈ দিব আমিতো আপোনালোকক আগতীয়াকৈ কৈছোঁৱেই যে আমাৰ কণমানি চেংনাঙৰ টোপনি একেবাৰে কমটি মাকে শুৱাই থৈ গৈছিলে সাৰ পাই লৈ পেলাই এতিয়া খেলি থাকিবলৈ লাগে অকণমানত কিবা এটা কাৰণত সাৰ পাই গ'ল আৰু তাৰপিছৰ পৰা এতিয়া নোহোৱা হৈ থাকিলে এতিয়া বগাব যিহেতু পৰা হ'ল গতিকে অকলেতো থ'ব নোৱাৰি পাপা কিবা কাম মানে ঘৰত পিছফালে কাম লগাই আছে কাম ব্যস্ত তাৰপিছতে মা স্কুললৈ গ'ল সেইটো কাৰণে এতিয়া কি হৈছে মই ৰখি দিবলগীয়া হৈছে এতিয়া মনুৱে ভাত পানী দি লৈছে তাৰপিছতে মনুক চমজাই পেলাই মই যাম আৰু এইখিনি অফিচলৈ যোৱা মেলা বহুত দেৰি হৈ গৈছে কাম চাম কৰোঁতে দেৰি হৈ গৈছে অ' কি হ'ল তোমাৰ কথা কৈছোঁ আকৌ তোমাৰ কথা কৈছোঁ আৰু এক যে মই লোৱাৰ লগে লগে কৈছোঁ নহয় কি তাই নাজানো চুলি টানি শেষ কৰি দিয়ে এতিয়া কি হ'লনো কি কৈছানো অ' মই খোজকাঢ়িব পোৱা হ'লোঁ মই থিয় হ'ব পোৱা হ'লোঁ কৈ দিয়া মই থিয় হ'ব পোৱা হ'লোঁ অথনিবা মনে আছিলে বিশ্বাস কৰক অথনিবা মনে আছিলে যেতিয়াই কেমেৰাটো তোৱাই লৈ পেলাই মই কথা কৈ দিছোঁ নহয় তাই লগে লগে লাগি গ'ল মানে আৰু এই কামটো মোৰ লগত বহুত কৰে চুলিত ধৰি টানি একদম শেষ কৰি দিয়ে আপোনালোকে মাৰ ভিডিঅ'খিনি চাই পিনে গম পাইছেই যে আমাৰ ঘৰত আলহী আছেহি আমাৰ বৈষ্ণৱ বেটাক আজি মই দেখাই দিছোঁ খুব মোবাইলটোলৈ চাই চাওক বেটা হাই কৈ দিয়া বেটা হেল্ল' কৈ দিয়া এতিয়া তাক খুৱাই মেলি দিছে বাই এতিয়ালৈকে ভাত খোৱা নাই খাবহে মই ইয়াক অলপ দেৰি লৈ দিওঁ আমাৰ কণমানিজনী শুই থাকোঁতে দিনত অলপ টাইম শুই দিলোঁ এতিয়া উঠিলোঁ উঠি মেলি গা পা ধুলোঁ আৰু এতিয়া ভাবিছোঁ পাকঘৰলৈ যাওঁ পাপাৰ কাৰণে চাহ বনাওঁগৈ আৰু গৰম দিন যে আগতীয়াকৈ ভাতটো পাতি থওঁ বুলি ভাবিছোঁ বেছি দেৰি নালাগে আৰু এইফালে বাই গৰমত কেঁচুৱা লৈ ঘূৰি ফুৰিছে ইমানেই টেঙৰ হ'ল গম পাইছেনে বিচনাত শুৱাই দিলে নহয় কোচত লৈ থৈ দিলে একদম ধুনীয়াকৈ শুই থাকে
পূৰা টোপনি মই কাপোৰখিনি আনি তাতে থৈছোঁ জপা নাজাপিম আৰু আমাৰ দেহা মানুহ দেউতাকৰ লগত দাদাৰ লগত ফুৰি আহিলেগৈ নি শুন এই হাঁহি হাঁহি এতিয়া হাঁহি কেনি গৈছিলানো তুমি কুকুৰ গৈছিলা আমি যেতিয়া সৰু হৈ আছিলোঁ আমাৰ আইতাই আগতে এটা বস্তু বনাইছিলে কেঁচা পিঠা দি পিনে এইটো কি পিঠা বুলি কয় জানো ঘূৰি পিঠা নে কি বুলি কয় সেই বস্তুটো আজি বনাম বুলি ভাবিছিলোঁ বহুত বছৰ হ'ল সেই বস্তুটো খোৱা নাই আজি তাকে বনাম আৰু চবকে খুৱাই চাম এদিন খুৱাইছিলোঁ অৱশ্যে পিঠাও সদায় পোৱা নাযায় যে এতিয়া পিঠাখিনি ভজা নাই কেঁচা হৈ থাকোঁতে খাবলৈ ভাল তাকে বনাওঁ চাহৰ লগত মানে চাহ পাতি থৈছোঁ চবকে খাবলৈ দিওঁ খুব ভাল লাগে আইতাই আগতে বনাই পিনে প্ৰায়ে বনাই পিনে খুৱায় ৰাতিপুৱা সেইটো বস্তু সদায় খাবলৈ পাওঁ এতিয়া আইতাও নাই পিঠাও নাই সেইটো কাৰণে এতিয়া নিজে বনাওঁ আৰু অকণমান নিমখ দিছোঁ ইয়াত আৰু অকণমান মিঠাতেল দিম আপোনালোকৰ এইবোৰ পিঠা কেনেকৈ বনাই খায় মোক কমেণ্টত জনাবচোন মই অকল এইটো বস্তুৱে জানো আৰু মানে সৰুতে আইতাৰ পৰা দেখা আৰু এদিন বনাই খাইছিলোঁ এতিয়া আজি বনাই খাম কেনেকুৱা হয় নাজানো আৰু দেই এইবোৰ বস্তু বনালে আচলতে আইতালৈ খুব মনত পৰে আইতাৰ সমান হ'ব নোৱাৰে মানে আইতাহঁতে যিমান ধুনীয়াকৈ যিকোনো বস্তু মানে অকণমান কম তেলতে ইমান ধুনীয়াকৈ বনাই দিয়ে সেইবোৰ বস্তু আমি চেষ্টা কৰিলে কেতিয়াও নবনে মানে আইতাৰ সেই সোৱাদটো থাকিয়ে যায় আৰু কেতিয়াবা আইতালৈ মানে খুব মনত পৰে দেউতাৰ অবিহনে আইতাৰ লগতে আছিলোঁ কাৰণ আমাৰ দেউতা সৰুতে ঢুকুৱা দেউতা নাইকিয়া হোৱাৰ পৰা মানে আমি বহুত সৰু হৈ থাকোঁতে দেউতা ঢুকালে আইতাই আমাক তুলি তালি ডাঙৰ দীঘল কৰা নিচিনা হ'ল সেইটো কাৰণে আইতালৈ কেতিয়াবা মানে খুব মনত পৰে আৰু এইবোৰ বস্তু বনালে বিশেষকৈ বেছি মনত পৰে আইতাৰ ইমান ধুনীয়াকৈ বনাই দিয়ে নহয় খাবলৈ হৈছে কিন্তু দেই এইটো অলপ ভাঙি গ'ল কিন্তু হৈছে এদিন মানে আজি দুদিনতে মায়ে মোবাইলটো পেলালে মই ওচৰত থকা দিন মোকে প্ৰথম দিলেহেঁতেন পাকঘৰত পৰিছে মই বহুত দূৰত আছোঁ বোলে মোবাইল বোলে মোক বোলে আনি দিব লাগিব এটা বোলে অঁ পইচা লাগিব বোলে ভিনদেউ এতিয়া কথা পতাত ব্যস্ত অকণমান দেৰি পিছত আপোনাক ভিনদেউক মানে দেখাম আৰু ভালকৈ এইটো চাইটো খাই লওক আপুনি আমাৰ ভাইটিয়ে মানে বাবলিও চব বস্তু খাব নোৱাৰে তাৰ কাৰণে এতিয়া এক্সট্ৰাকৈ বনাবলগীয়া হৈছে ভাত কেৰেলা ভাজিবলৈ লৈছোঁ আলু নিদিয়াকৈ তাৰ কাৰণে এক্সট্ৰাকৈ বনাবলৈ লৈছোঁ ভিনদেউ সদায় মাৰ ভিডিঅ'তহে দেখি আছে মোৰ ভিডিঅ'টো এবাৰো দেখুওৱা নাই এয়া আছে ভিনদেউ আপোনালোকে চবেই চিনি পায় এতিয়া ডিউটিৰ পৰা আহিছে চাওক কি কৈছে চাওক তেওঁক নুধুবলৈ কওঁ আহি পিনে তেওঁ চিধা থৈ দিয়কচোন থৈ দিয়ক তেওঁ চিধা ধুইছেহি কেনেকুৱা গ'ল আজিৰ দিনটো ধুনীয়া গৰমো পূৰা ভিনদেউ আহি পাইছে গধূলি সময়ত আহি পিনে তেওঁক চাহ টোপা দিলোঁ আকৌ তেওঁ বাচন ভাত লাগি গৈছে অ' ভিনদেউ মই গালি খাম মই ফুলালি এজনী থাকোঁতে বুলিব ভিনীয়েকে বাচন ধুইছে থৈ দিয়ক এইফালে মাক জীয়েকে কথা পতাত ব্যস্ত একদম পূৰা বয়েকক কাম কৰিবলৈ দিছে বয়েকক কাম কৰি অত্যাচাৰ কৰিছে দিছে বয়েকক আপোনালোকক এনেই ধেমালি কৰিছোঁ অত্যাচাৰ নাই কৰা আপোনালোকে জানেই কিমান মৰম কৰে এনেই ধেমালি কৰিলোঁ আৰু অ' কি হ'ল মুকনি আজিকালি কথাবোৰ এনেকুৱা হয় এডোখৰ কৈ মাজতে কি হ'ল হ'ল আহা মা ওচৰত যোৱা গৈ পেলাই এতিয়া কথা পতা হ'ল এতিয়া সন্তুষ্ট আমাৰ মাক বুলি কৈ দিয়ে আৰু দুদিনমান হ'লে ক'ব আমাৰ মা বুলি মোবাইল মুখত কেনেকুৱা বেকাৰ হৈ গৈছে দুদিনমান হ'লে ক'ব আপোনালোকে গম পাইছে ৰাতিপুৱা মই খুব ঘৰতে ৰান্ধি মেলি যাব লগা হয় যে এতিয়া মোৰে ক'লে বোলে মা আপুনি চেংনাঙক ধৰক মই ৰান্ধোগৈ সেইকাৰণে তাই ৰান্ধি চাই সুবিধাতে কথা পতা তেনেকৈ নহয়ে মইতো স্কুল গুচি যাওঁ আবেলি আহি পাওঁ তাই ইজনীয়ে অকণমানিৰ লগত সিজনীয়ে অকণমানিৰ লগত শুই মেলি থাকে সময় এইখিনিয়ে আৰু কথা চথা পাতি আছোঁ মোৰ ব্লগটো চাব তাতে কিখিনি কথা পাতি আছোঁ আপোনালোকে সেইখিনি ওলাব বাৰু মোৰ ব্লগটোত আজি এটা ভাল আপোনালোকে কিবা এটা ইনফৰ্মেশ্যন পাব আমাৰ ইনফৰ্মেশ্যন বেলেগ নহয় দেই কিবা এটা আপোনালোকে সুধি থকা খবৰ এটা পাব তাতে এতিয়া আকৌ জীয়েৰে আহেনে নাহে মা গ'ল গম নোপোৱাকৈ ভিনদেউ বাচন ধুই আছে মই বোলো মই বুলি ভাবিব বোলো আপুনি ঠগ বুলি কৈছোঁ ধুই আছে বোলে সদায় ডেইলি কৰি থকা কামৰ ভিতৰত কৰিছে বুলি কৈছে আৰু এইটো ক্লিপ লৈছোঁ আমাৰ নতুন মোবাইলটোৰ পৰা কেমেৰাটো ভাল লাগিছে নে নতুন ফোন
বগা পোৱা ফিকিছে যে অঁ চফা আহিছে, ধুনীয়া আহিছে, পোহৰ আহিছে। চ' এতিয়াৰ পৰা খালি মুনুক মই কৈছোঁ যে ভালকৈ ভিডিঅ'বোৰ দিবা, বনাবলৈ চেষ্টা কৰিবা আৰু ডেইলি পৰাপক্ষত চেষ্টা কৰিবা। ডেইলি বুলি নহয়, যেতিয়া যেতিয়া পাৰা, আৰু অলপমান ইনফৰ্মেশ্যন কিবা কিবি আপোনালোকক দি থাকি আপোনালোকৰ মৰমবিলাক দিব। এইটো কাৰণত এতিয়াৰ পৰা আপোনালোকেও কমেণ্ট কৰিব যে নতুন মোবাইল যিহেতু আহি গ'ল, গতিকে ব্লগ লাগিবই বুলি। বাকী এতিয়া মই ভাত পানী খাই লওঁ আৰু যি ব্লগটো ইয়াতে সামৰিছোঁ নেকি? অ'কে, এতিয়া পাপাক দেখাই থৈ যাম শেষ তাৰপিছত।